Hey guys, মই পল্লৱী পুনৰ আপোনালোকৰ মাজত আন এটা ভিডিঅ' লৈ আহি আকৌ এবাৰ উপস্থিত হৈছোহি। আজি এটা সম্পূৰ্ণ বেলেগ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ আমিনো আজি কেনেকৈ আজি 5 জুন কেনেকৈনো আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰিলোঁ তাকে দেখুৱাওঁ বুলি ভাবিছোঁ। বলক তেনেহ'লে চাওঁ। মই কিন্তু হ'লে ভিডিঅ'টো চাওঁ আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে শ্বেয়াৰ কৰিব আৰু শেষত কিন্তু জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনে পালে চাই। এয়া সকলো আমাৰ গছপুলি ৰোৱাত ব্যস্ত। কি গছ ৰুইছে আপুনি? বহুত মূল্যৱান গছ। পইচা সৰহকৈ লাগে যে সেইটো কাৰণে চাচিকে ৰুইছে। পইচাকে ৰুইছে আপুনি চাগে চাচিয়ে ৰুইছে। এয়া সকলো গছ ৰোৱাত ব্যস্ত। এটা এটা চাচি পুলি ৰুইছে সকলোৱে আহি আহি। মুচি থৈ গৈছে আৰু গুৰিটো। এইটো হৈছে নাহৰ পুলি। যোৱা বছৰ বিশ্ব পৰিৱেশ দিনাখনি ৰোৱা দেই। 5 জুনৰ দিনাই ৰোৱা, যোৱা বছৰ ৰোৱা পুলি আছিলে এইটো নাহৰ পুলি। এইটো কৰবি পুলি, এইটো এতিয়াই ৰোৱা, এইটো যোৱা বছৰ ৰোৱা। দুটা ৰুইছিলে পাপাই আহি আৰু এটা ইয়াত, এটা এইটো যোৱা বছৰ ৰোৱা। এইটো এইটো কি পুলি ৰুইছে আপুনি? বকুল বকুল ফুল ফুলিব ইয়াত। ফুল ফুলিব। এইটো শিলিখা পুলি, এইটো শিলিখা পুলি হয়। এইটো এটা বকুল ফুলৰ পুলি। এয়া 4 বছৰ অতিক্ৰম কৰিছে। 5 জুনৰ দিনাখনেই ৰোৱা আছিলে। 4 বছৰ অতিক্ৰম কৰিছে এজোপাই। 16 চনত ৰোৱা আছিলে। এয়া অংগনবাদী প্ৰাংগণত 3 জোপাকৈ গছ পুলি ৰুলোঁ। বকুল ফুল, এয়াও বকুল ফুল, এইটো শিলিখা গছ। এয়া আমাৰ অংগনবাদী কেন্দ্ৰ। বৰ্ডখনৰ গৰম গুচি গ'লগৈ আৰু। আহি আহি এখন বাৰীত উপস্থিত হৈছোহি। কৈ আহিছিলোঁ আপোনালোকক বাৰীখন দেখাম বুলি। এয়া সোণাৰু ফুল কি ধুনীয়াকৈ ফুলি আছে। এয়া আমি বাগান পাই গ'লোহি, তামোলৰ বাগান। এয়া চাওকচোন, এইখন কিন্তু আপোনালোকক দেখুওৱা এটা অৰ্থ আছে। এই তামোলৰ বাৰীখন আজি 3 বছৰ আগত 2017 চনত নিকাৰ ককায়েকে এই 5 জুনৰ দিনা বিশ্ব পৰিৱেশ দিৱসৰ দিনাখনেই এই বাৰীখন পাতিছিলে। এয়া তামোল গছ, এয়া কলগছ, বাৰীৰ চাইডে চাইডে চাচি পুলি আছে। বাৰীৰ চাইডে চাইডত চাচি পুলি আছে, আম গছ আছে, চেগুন গছ, বাঁহ গছ। এইখন বাৰী তেওঁ কৰ্মসূত্ৰে অলপ আঁতৰত থাকে, সেইকাৰণে বাৰীখন ইমান প্ৰতিপাল কৰিব পৰা নাই। তথাপিও যিমান পাৰিছে চেষ্টা কৰিছে। দেখিছেনে এজন ৰেলৱেত চাকৰি কৰা মানুহে কি ধুনীয়াকৈ বাৰীখন পাতিছে। তেওঁ এজন ৰেলৱে কৰ্মৰত। এয়া তামোল পুলি, হালধি ৰুইছে, বাঁহ এটা পৰি আছে ইয়াত। হালধি ৰুইছে। তামোল পুলি আৰু 4-5 বছৰ পিছত লাগিব চাগে ন এইবোৰ তামোল পুলিবোৰ।
এইজোপা চেগুন গছ। আজি যিহেতু 5 জুন, সকলোৱে জানেই যে আজি বাৰীখন দেখুওৱা এটাই অৰ্থ যে এই বাৰীখন বিশ্ব পৰিৱেশ দিৱসৰ দিনাখনেই এই বাৰীখন পাতিছিলে আৰু এই তামোল পুলিবিলাক ৰুইছিলে, দেখিছে আপোনালোকে। সেইকাৰণে আজি এই বাৰীখন দেখাই দিলোঁ। খুব ভাল লাগে মনটো। 100 পুলি আনি ৰুইছিলেহি তেওঁ আজিৰ দিনটোত। বাৰ্থডে পাতিয়ে দিব লাগিছিলে বাৰীখনৰ আজি ন। 3 বছৰ অতিক্ৰম কৰিলে। 3 বছৰ অতিক্ৰম কৰিছে এইটো আম পুলি। এয়া আমাৰ পাছফালৰ পৰিৱেশ দেই। এইয়া আগফালৰ পৰিৱেশ, এইফালেহে পাছফাল, এইফালে আগফাল। এতিয়া আমি ওলাই যাওঁ। এতিয়া আমি যাওঁ, গৈ আছোঁ। ব'লক, ৰুব লাগে। গছ কাটি ধ্বংস কৰিব নালাগে আৰু আমি এনেকৈ গছপুলি সদায় ৰুব লাগিব। আজি অকল বিশ্ব পৰিৱেশ দিৱস বুলিয়ে যে গছপুলি ৰুব লাগে সেইটো নহয়। গছ মানুহে ৰুব লাগে। গছ থাকিলেহে মানুহ থাকিব জীয়াই আৰু প্ৰকৃতিক ভাল পাব লাগিব, তেতিয়াহে প্ৰকৃতিয়ে আমাক ভাল পাব। বহুমূলীয়া সময়কণ আমাক দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।